নমস্কাৰ মই এতিয়া আছোঁ ধেমাজি অন্তৰ্গত চমকং গাঁও পঞ্চায়ত বুঢ়ীহুটি বিষ্ণুপুৰ এই যোৱা ৰাতি যিহেতু ধুমুহা বতাৰ যিহেতু কাণ্ডত বহুতো এই অঞ্চলৰ ৰাইজৰ ঘৰ বাৰী বহুতো ক্ষতিগ্ৰস্ত হৈছে তেখেতলোকৰ পৰা আমি জানিব বিচাৰিম যে আৰু ভিডিঅ'ৰ মাজেদি আমি যোৱা ৰাতিৰ যিহেতু দৃশ্যবোৰ আমি দেখাবলৈ চেষ্টা কৰি থাকিম আৰু চেষ্টা চলাই যাম যিহেতু আজি তেখেতলোকৰ যি ক্ষতিগ্ৰস্ত হৈছে এইবোৰ আমি তেখেতলোকৰ যে সমাজৰ কাৰণে কাম কৰা TNPKৰ প্ৰেচিডেণ্ট আমাৰ TNPKৰ প্ৰেচিডেণ্ট আৰু ৰাইজ আছে তেখেতলোকৰ পৰা আমি জানিব বিচাৰিম যে যোৱা ৰাতি যিহেতু ধুমুহা বতাৰ কাণ্ডত যি কি ক্ষতিগ্ৰস্ত হ'ল আৰু কি সমস্যাৰ সন্মুখীন হ'ব লগা হয় তাক আপুনি অলপ জনাই দিব নেকি থেংক ইউ মই প্ৰথমে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এই সমস্যাত যে ৰাইজক যে দেখা দিব আহিলে যে আপোনাৰ যোগেদি ৰাইজক যে ৰাইজৰ সমস্যাটো অসম চৰকাৰক দিব বিচাৰিছে তাৰ বাবে মই আপোনালোকক প্ৰথমে মই চমকং অঞ্চল TNPK তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে কালি যোৱা 11 মান বজাত প্ৰায় 11 বজাত আমাৰ গোটেই গাঁৱৰ মানুহবিলাকে নিন্দামগ্নত আছিলে সেই সময়ত হঠাতে মানে প্ৰবল এটা ধুমুহা জাক আহিলে আৰু সেই ধুমুহা জাকত তাৰমানে গোটেই গড় চৰ ভাঙি গৈছে তামোল ভাঙি গৈছে আৰু ধুমুহাৰ হৈ থকা অৱস্থাত মাজতে প্ৰবল শিলাবৃষ্টি হৈছে আৰু এই শিলাবৃষ্টিত মানে গোটেই ধান খেতি শেষ হৈ গৈছে তাৰমানে এই অঞ্চলৰ মানুহবিলাক খেতি বাতিৰ ওপৰত জীৱন জীৱিকা কৰি আছে আৰু এতিয়া মানে আমি দেখি পাইছোঁ আমি ৰাতিপুৱা আমি সিজনে সিজনক আমি লগ কৰিবলৈ গৈ আছোঁ ক'ত কেনেকুৱা হৈছে তাৰমানে তাত আমি দেখি পথাৰবিলাকো চাইছোঁ গড়বিলাকতো ভাঙিছেই আৰু তামোল বাৰী ভাঙিছেই আৰু পথাৰত গৈ মানে পথাৰৰ কিবাবিলাক ধানৰ টুকবিলাক দেখিছোঁ মানে একেবাৰে তাৰমানে ধান দেখা নাই আৰু আজি যিটো ধুমুহা বতাৰ যিটো সমস্যাত এই ক্ষতিগ্ৰস্ত হৈ গ'ল আৰু ইয়াৰ কাৰণে চৰকাৰে কি ব্যৱস্থা ল'ব লাগে বুলি ভাবে আপুনি মই মানে চৰকাৰক মই আহ্বান জনাব বিচাৰিছোঁ তাৰমানে কিছুমান মানুহে গৃহহাৰা হৈ গৈছে খেতি বাতি খাবলৈ নাই একেবাৰে কি খাব তে মানুহবিলাকৰ চাকৰি বাকৰি একো নাই বেপাৰ বিজনেছ তেনেধৰণৰ নাই আৰু আগতে এই অঞ্চলখন ফ্লাড এফেক্টেড এৰিয়া হয় বাৰিষাটো মানে প্ৰায় ধান শেষ হৈ গৈছে তাৰমানে মই চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ এই গৃহহাৰা মানুহবিলাকক এই খেতি বাতি অনিষ্ট হৈ যোৱা মানুহবিলাকক সেই মানুহবিলাকক মানে অসম চৰকাৰৰ পৰা কিছু আৰ্থিক সাহাৰ্য দিব লাগে বুলি মোৰ পাৰৰ পৰা মই অনুৰোধ জনাইছোঁ আৰু এতিয়া যিহেতু আজি চৰকাৰ ফালৰ পৰা যিহেতু অলপ হ'লেও লেট হয় অহাটো আমি দেখি আজি দিনত আপুনি প্ৰশাসনবিলাকক জনাইছে নে জনোৱা নাই আজি মই তেনেকুৱা মই জনোৱা নাই কিন্তু মই চমকং গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট মহোদয়ক মই জনাইছোঁ আৰু কালি যোৱা নিশাতে মই তেখেতক ফোন কৰিছিলোঁ আমাৰ এই অঞ্চলৰ EC বাইদেউক মই জনাইছোঁ আমাৰ ডেপুটি চিফক জনাইছোঁ তেখেতসকলে আহি আছে বুলি আমি গম পাইছোঁ তেখেতসকলে আহি পিনি জেগা অনিষ্ট হোৱা কিবা জেগাবিলাক চাই বা গড় বাৰীবিলাক চাই তেখেতসকলে কি ব্যৱস্থা গ্ৰহণ কৰে মই নাজানো কিন্তু মই ভাবোঁ অট'নমাছ কাউন্সিলে হওক BTADৰে হওক এই মুহূৰ্তত এই সমস্যাত থকা মানুহবিলাকক সহায় কৰাটো মই কামনা কৰিছোঁ আপোনালোকৰ এইখিনি গাঁৱত চমকং অন্তৰ্গত গাঁৱত কিমানমান গাঁও এনেকুৱা হৈছে আৰু কিমানমান ঘৰ তেনেধৰণৰ হৈছে তাৰমানে মই একজেক্ট মই ক'ব পাৰে কিমানমান হৈছে মই ৰাতিপুৱালৈকে মই বিভিন্ন ঠাইৰ পৰা মই খবৰ কৰিছোঁ প্ৰায় মানে 30-35 ঘৰ মানে গড় একেবাৰে শেষ হৈ গৈছে আপোনাৰ গাঁৱত আমাৰ গাঁৱত আৰু এই ডিমৰুগুৰি দকন্দ লৌগুটি সেইবিলাকৰ পৰা অতি খবৰটো মই ইতিমধ্যে পোৱা নাই যে আপোনালোককো মই আহ্বান জনাইছোঁ তালৈকে গৈ আপোনালোকে ভিডিঅ' কলিং কৰাটো বা এই ভিডিঅ' কলিঙৰ যোগেদি অসম চৰকাৰক জনাই দিয়াটো মই ভাবোঁ যেতিয়া আজি ৰাতিত ধুমুহা বতাহত আপোনালোকে যি কষ্ট যোগেদি আজি বাচিব পাৰিলে কেনেকুৱা ধৰণৰ বাচিব পাৰিলে আপোনালোকে কালি আমি 11টা বজাত প্ৰায় আমি শুইছিলোঁ আৰু কিন্তু অলপ আগতে আমি বাইবেল পঢ়ি আছিলোঁ বাইবেল পঢ়ি থকাৰ পাছতে আমি অলপ
হোৱাৰ পাছত ধুমুহা আহিছে আমি তৎক্ষণাতে উঠি গ'লোঁ। তাৰপাছত ল'ৰাবোৰক ক'লোঁ আমাৰ ঘৰটোতো অৱস্থা ভাল নহয়, বল ঘৰটোখন ভাঙিবলৈ হৈছে, বল বুলি কয় সৰু ল'ৰাটোৱে দৌৰি গৈ ভঁৰালৰ ইমান ওখ ভঁৰালৰ পৰা জঁপিয়াই পৰিবলৈ হৈছিলে। কিন্তু ভাগ্য ভাল, যেনে তেনে ঈশ্বৰে বচালে। তাতে আমাৰ ঘৰ চৰ ভাঙি চিঙি চেচ হোৱাৰ পাছত দেখিছোঁ যিটো আমাৰ গাঁওখনৰ গোটেই হেৰিটোৱে চিহ্নটোৱে আমাৰ বেলেগ হৈ থাকিলে। আৰু ডাঙৰ গছ ভাঙাটোতো সাধাৰণ কথা, কিন্তু পথাৰেদি আমাৰ ধানৰ যোগেদিহে ল'ৰা ছোৱালীক পঢ়াওঁ। এতিয়া মোৰ ল'ৰাও মেট্ৰিক দিবলৈ হৈ আছে, প্ৰাইভেট স্কুলত পঢ়োঁ। আমি ধানৰ যোগেদিহে এতিয়া আমি এডমিশ্যন বা ফৰ্ম ফিল আপ কৰোঁ। এতিয়া ফৰ্ম ফিল আপ আহি আছে, ধান বেছিহে আমি কৰিবলগীয়া আছে। পথাৰতে ধান নাই, আমি ক'ৰ পৰা কেনেকৈ কৰিম? আৰু ৰাতিপুৱাকৈ দেখিছোঁ মই পথাৰলৈ প্ৰথমতে গৈছোঁ, চিঞৰি মই পথাৰত কান্দিছোঁ। মোৰ মানুহজনে মোক কৈছে কেলৈ কান্দিছে, চবৰে তেনেকুৱা হৈছে, তোমাৰ অকলৰে হোৱা নাই নহয়, নহ'লে কি হ'ব, আনে হাজিৰা কৰিবলৈ যাব পাৰে। মই সৰুকৈ হ'লেও সমতা ছ'চাইটিত কাম কৰি থকাৰ পাছত হাজিৰা কৰিবলৈও লাজৰ কথা, মানুহটোক পঠিয়াবলৈও লাজৰ কথা। আমি সকলো ফালৰ পৰাই নিৰপায়। সেইটো কাৰণে মই চৰকাৰক এনেধৰণে আহ্বান জনাব বিচাৰিছোঁ, আমাৰ যিবোৰ সমস্যা সেইবোৰ সমাধান কৰিব লাগে। আৰু ঘৰ দুৱাৰ গৃহ যিকেইটা নিৰ্মাণ কৰিবলৈ আমাৰ অৱস্থা একেবাৰে উচ্চনীয়, ধানকো বেচিবলৈ নাই, হাজিৰা কৰিবলৈ আমাৰ এই জেগাত ঠাই নাই। সেইটোৰ কাৰণে মই ক'ব বিচাৰিছোঁ চৰকাৰে যি উপায়ে হ'লেও ঘৰখিনি নিৰ্মাণ কৰি দিব লাগে। আৰু লগতে যিকেইটা BPL কাৰ্ড আছে সেইকেইটা BPL কাৰ্ডৰ পৰা কিছুমান চাউল পাতি পাই ইহঁতৰ জীৱন ৰক্ষা কৰিব পাৰিছে। এতিয়া আমাৰ গাঁৱত বিশেষকৈ 13 ঘৰ 15 ঘৰৰ BPL কাৰ্ড নিচেই নাই, আৰু মোৰো নাই। এতিয়া লোকে পাই থাকিলেও আমি এতিয়া কিনি খাম কেনেকৈ? BPL কাৰ্ডৰ পৰা পালেওতো এমাহত দুবাৰ পালে মানে কিবা এটা ৰেহাই হয়। সেইখিনি একদম তদন্ত কৰিখিনি চৰকাৰে যেন আমাক সহায়তা কৰি দিয়ে। আৰু সকলো গাঁৱতে খাকে চুকে থকা গাঁৱতো লাইন হ'ল। আমি MLA ছাৰকো আমি চহী কৰিবলৈ দিখিনি অফিচত জমা দিলোঁ। অফিচলৈ গৈ আমাৰ নাইকিয়া টকা পইচাবোৰ খৰচ কৰি কিমান আমি পইচা খৰচ কৰি কিনে অফিচলৈ গৈছোঁ, কিন্তু এতিয়ালৈকে লাইনৰ যোগানৰ ব্যৱস্থাও নকৰে। আমি লাইন যোগানৰ মানুহবোৰৰ কি হ'লনো আমাৰ হেৰিবোৰ বুলি ক'লে ইহঁতে কয় কোটা আহি আছে, চেংচন আহি আছে। চেংচন অহাৰ আমাৰ এতিয়া 3 বছৰ 4 বছৰ হ'ল, কিন্তু নাই। আমি আজি কোটাও আহি পোৱা নাই, লাইনৰ কোনো চেকিং কৰিবলৈও অহা নাই, একো কৰিবলৈও অহা নাই। আমি আজি জিঅ' মোবাইল এটা ল'বলৈও অৱস্থা নাই, এখন আমি ফটো এটা মাৰিবলৈও আমাৰ অৱস্থা নাই, কাৰণ লোকৰ ঘৰত সদায় চাৰ্জ কৰিব নিদিয়ে নহয় মোবাইলবোৰ। সেইটোৰ কাৰণে মই চৰকাৰে একদম আমাক তদন্ত কৰিব লাগে। আমি ইমান কষ্ট কৰি কিনে আমাৰ বুঢ়ুতি বিষ্ণুপুৰতো একতা হৈ কিনে আমি ভোট দিওঁ, কিন্তু কিয় আমাৰ বুঢ়ুতি বিষ্ণুপুৰটো ইমান নিম্ন খাপত চৰকাৰে ৰাখিছে আমি একো জানিব নিবিচাৰোঁ। আমাৰ ৰাস্তা পদূলি ভাল নহয়, আপোনালোকে দেখিছে যিকণ ৰাস্তা আহিছে। গছ গছনিটো আমাৰ সাধাৰণ কথা, সেইটো নহ'লেও আমি চলিব পাৰোঁ, আমি জুই জ্বলাব পাৰোঁ নল কাটি কিনি, কিন্তু লাইনটোতো লাগে। আৰু আমাক লগতে গৃহ নিৰ্মাণটো আমাক একদম অতি সোনকালে কৰি দিব লাগে। আৰু BPL কাৰ্ড নাইকিয়াকেইটা অতি সোনকালে কৰি দিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছে। লাগিলে আমাক এককালীন সাহাৰ্য একো নালাগে, 1000 টকা 10,000 20,000 একো নালাগে, কিন্তু BPL কাৰ্ড নাইকিয়াটো অতি সোনকালে কৰি দিবৰ কাৰণে আপোনালোকে চৰকাৰক যেন জনাব বুলি আপোনালোকৰ ওপৰত মই বিশ্বাস ৰাখিছোঁ। এইটো লাইন যে আপোনালোকৰ অঞ্চলত নাই, আজি লাইনৰ কাৰণে কাক জনোৱা হৈছিলে? আমি লাইনৰ কাৰণে আমাৰ TMTK প্ৰেচিডেণ্টো লগতে গৈছে, ধেমাজি অফিচলৈকো ইহঁতে গৈছোঁ বুলি আমাক জনাইছে। আমিতো যোৱাটো নহয়, ইহঁতে জনাইছে যেতিয়া গৈছিলে। আৰু আমি টকা পইচা খৰচ কৰিছোঁ। আৰু যদুমণি নে কি সেই চিমেণ্ট চাপৰি ইহঁতৰ লগত যোগাযোগ কৰিছে। আকৌ আমাৰ সৰুকৈ এই বান্তুগাঁৱৰ বীৰেণহঁতে আছে, ইহঁতকো জনাইছোঁ। আৰু আমি এই চংকঙৰ পাৰ্মেল ল'ৰাকেইটা যিকেইটা সৰু লাইনত হাজিৰা কৰা কেইটাৰ পৰা ধৰি আমি ওপৰলৈ জনাইছোঁ, কিন্তু এতিয়ালৈকে একো আমাক সিহঁতে MLAও ইয়াত মিটিঙলৈ আহোঁতে MLAক জনাইছোঁ আমাৰ লাইন নাই বুলি, কিন্তু MLA আমাক চহী কৰি দিছে সেইটো জমা দিয়াৰ পাছত অতি সোনকালে ইয়ালৈ আহিব বুলি। তাত দিয়াৰ পাছত এজন পেগু অফিচাৰ আছে বোলে, সেইজনে কালিৰ ভিতৰতে চেকিং যাব, আপোনালোকে নিশ্চিন্ত মনেৰে থাককে বুলি কোৱাৰ কাৰণে এতিয়া 2018 চনৰ পৰা আজি 20 চনলৈ আহিলে, কিন্তু একো অনুসন্ধান আমি পোৱা নাই। তেতিয়া আপোনালোকৰ বহুত অসুবিধাত আমি বহুত অসুবিধাত চলি আছোঁ। আজি আমি ভাল মোবাইল এটা হাজিৰা কৰি কিনিলেও আমাৰ চাৰ্জ কৰিবলৈ জেগা নাই, কাৰণে আমাৰ কিনিব পৰা অৱস্থা নাই। কাৰেণ্ট দিম বুলি কিবা একটা টকা পইচা লোৱা হৈছিল নেকি আপোনাৰ? টকা পইচা নাই লোৱা, কিন্তু আমাৰ গাঁৱৰ লিডাৰবোৰে নিজে যোগাযোগ কৰিবলৈ যাবৰ কাৰণেহে টকা পইচা কালেকশ্যন কৰিছে, কিন্তু আজিলৈকে পইচা খোজা নাই। আমিতো যাবই লাগিব, লিডাৰসকলেতো নিজৰ পকেটৰ পইচাৰ লগত যাব নোৱাৰে। সেইটো কাৰণে আমি 1 টকা 2 টকাকৈ তুলিখিনি তেখেতলোকক আমি অফিচলৈ পঠিয়াইছোঁ।